অসুস্থ হৈ আছে, মানে মোৰ এটা অপাৰেশ্যন আছে, তো সেইখিনি আপোনালোকক পাছত ক'ম। হেই গাইজ, ৱেলকাম টু মাই আনাদাৰ নিউ ব্লগ। তো আপোনালোকৰ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। তো মই এতিয়া আছোঁ গণেশগুৰিত, মোৰ বছৰ ঘৰত। তো এতিয়া গৈ আছোঁ আমি দীপৰ বিল। তো আপোনালোকক দেখাম দীপৰ বিল, আজিলৈকে মই যোৱা নাই, তো আপোনালোকক দেখাব চেষ্টা কৰিম দীপৰ বিলত গৈনো কেনেকুৱা লাগে। তো বলক আজি ভিডিঅ'টো আপোনালোকক স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি দীপৰ বিল পাই গ'লোঁ। তো আপোনালোকক দেখাই আছোঁ মই দীপৰ বিল। তো এইখিনি যাই কিনে অকণমান জেগাত ৰখিছোঁ, ৰখি কিনে এতিয়া গৈ আছোঁ দীপৰ বিলক। আপোনালোকক অকণমান যদি পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, মজা লাগিব। এটা বস্তু মজা লাগিছে, ইয়াৰ যোনখিনি মানে পৰিৱেশ ন, কি ধুনীয়া চৰাই চিৰিকটিৰ মাত, একদম মানে কি মজা লাগে। আহি কিনে আপোনালোকে আহিব। গাইজ, এইটোৰ নামটো কি ক'বচোন? এইটোৰ নামটো মই একেবাৰে নাজানো, আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন কি নাম হয় এইটোৰ। তো গাইজ, ফাইনেলি ইয়াতে আজি দীপৰ বিলৰ মাজত আপোনালোকক দেখাব আহিছোঁ। তো দাদা মই এনেকৈ আহিছোঁ একদম মজাকৈ। যদিও গাইজ মই অকলে আহিছোঁ দীপৰ বিল চাব, মোৰ মনটো খুবেই ভাল, কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু মন কিয় ভাল নহ'ব। তো সেইকাৰণে আকৌ কোৱা নাই, মনে মনে বহি আছোঁ। ইয়াৰ পৰা যদি গাইজ কিবাকৈ যাওঁ মই তলত, একদম খাটাম। জানুৱাৰী টাইমত আহিব লাগে। জানুৱাৰী টাইমত বহুত ডাঙৰ ডাঙৰ ইয়াতে মাছ উঠায়, তো আপোনালোকে চাব পাৰিব। তো আপোনালোকে জানুৱাৰীত এপাক যাব আৰু যাই কিনে ধুনীয়াকৈ চাব। আৰু জানুৱাৰী টাইমত সেইখিনি টাইমত মানে বহুত চৰাই চিৰিকটি তেতিয়াও ওলায়, তেতিয়া আপোনালোকে চাব পাৰিব। তো এবাৰ যাব। এয়া গাইজ চিনেমেটিক শ্বট দেখি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন, যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি হনুমান, যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান। তো গাইজ, মানে বহু দেৰি হ'ল ৰুমত আহি পোৱাতেই, জাষ্ট আহি পাইছোঁ। মানে কি মোৰ গাড়ীখন অকস্মাত আপোনাৰ মানে বহুত মাত বেয়া মাত উঠিছে। তাৰপিছত ছাৰ্ভিচিং চেণ্টাৰ গ'লোঁ, গৈ কিনে মোবাইলটো ডাউন দিলোঁ, অকণমান বেয়া হৈছিলে, সেইখিনি ঠিক কৰিলোঁ। তো এতিয়াহে জাষ্ট আহি পাইছোঁ, আহি পাই এনেকৈ ৰুমত বহিছোঁ অকণমান। তো সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে, খুব মৰম দিব। আপোনালোকৰ মৰম অবিহনে মানে একোৱে নহয় মই। আৰু খুব সোনকালে মানে আমি এটা বেলেগ প্লেন কৰিছোঁ। আমি মানে অকল ময়ে যাম, আপোনালোকৰ আপাৰ আছাম ছাইড গৈ আছোঁ, টিলিঙা মন্দিৰৰ ভিডিঅ' বনাব। তো আপোনালোকে সেই ভিডিঅ' চাব পাৰিব মানে। আৰু অকণমান মানে মোৰ অসুস্থ হৈ আছে, মানে মোৰ এটা অপাৰেশ্যন আছে, তো সেইখিনি আপোনালোকক পাছত ক'ম। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিলৈ বাই বাই, বি ছেফ এণ্ড ৰাইট ছেফ।